লাগে নে তোমাক এইজনী দেৱী নহয় এইজনী দেৱা আগতে সৰস্বতী পূজাত ৰাতিপুৱাই উঠোঁ গাঁৱৰ ওচৰৰ ঘৰৰ পৰা ফুল ছিঙি ছিঙি মালা গাঁঠোঁ কিন্তু গুৱাহাটীত ফুলটো বাদেই দিয়ক ফুলৰ পাতো দেখিবলৈ পোৱা নাযায় যদি আপুনি নিজাকে ফুল নোৰোৱে গতিকে ফেঞ্চিলৈ গৈ ধুনীয়া কেইপাহমান গোলাপ ফুল লৈ আহিলোঁ সৰস্বতী মাক দিবলৈ বুলি 2-4টাই দেখি যাতে অকণমান ভাল দেখা বুলি কয় সেইকাৰণে অকণমান মেকআপো সানি ল'লোঁ আৰু ধুনীয়াকৈ আহি পালোঁ কলেজত আৰু কলেজলৈ আহি চাওকচোন ইমান ধুনীয়াকৈ ফুলপাহ দিলোঁ বেলেগ বেলেগ ষ্টাইলত বেলেগ বেলেগ ধৰণত কোনে কেনেকুৱা মেখেলা চাদৰ পিন্ধিছে একমাত্ৰ ভগৱানেহে জানে কাৰণ আমি ছোৱালী মানুহ সৰস্বতী পূজাৰ দিনটোত নিজকে ধুনীয়া কৰি তুলিবলৈ আমি সকলোৱে অলপ হ'লেও চেষ্টা কৰোঁ কিন্তু এটা কথা ক'ব লাগিব দেই সৰস্বতী পূজা স্কুলৰ দিনতে ভাল লাগিছিল কাৰণ মাৰ বাকচৰ ভিতৰত ভৰাই থোৱা আটাইতকৈ ভাল লগা কাপোৰযোৰ আমি সৰস্বতী পূজাত পিন্ধিম বুলি উলিয়াইছিলোঁ এতিয়া পিছে সকলোৱে নতুন নতুন কাপোৰহে চিলায় কাৰণ এইযোৰ কাপোৰেৰে এবাৰ ফটো দিলে বা ভিডিঅ' দিলে সেইযোৰ কাপোৰেৰে আকৌ ফটো বা ভিডিঅ' দিলে মানুহে বা কি বুলি ভাবিব কিছুমানে আকৌ কমেণ্টে দিব বোলে তোৰ কাপোৰ নাই নেকি এযোৰে কাপোৰ বহুত কথা আৰু সেইকাৰণে নতুন নতুন কাপোৰ পিন্ধিব লগা হয় আৰু সকলোৱে আমি এনেকৈ ঘূৰি ফুৰি আছোঁ কাৰণ আমি খাব ক'তো ঠাই পোৱা নাই একচুৱেলি ন আৰু ফাইনেলি মোৰ মানে লাগিছে এনিচাকে মোকে ফাইনেলি মোৰ বেষ্টি আহি গ'ল হাই গাইজ কি খবৰ তাই মানে ইমান সাজিছে কাচিছে পুলিচ চুপাৰষ্টাৰ খাই আহিছোঁ আজি মই তাই মানে ইমান সাজি কাচি আহিছে আহোঁতে দেৰিয়ে হৈ গ'ল আৰু একো নাই সৰস্বতী পূজা যিহেতু আমি ছোৱালী মানুহ সাজিবই লাগিব কাৰণ সদায়তো এনেকৈ সাজা নহয় ন অকল এতিয়াতো ধুনীয়াই লাগিছে ন খোপাটো দেখাই দিয়া प्यारी बहन ने खुद की तारीफ खुद कर ली সেই हम लोगों का क्लास की नौजवान ভেলেণ্টাইন ডে ইয়াতে থাকিব লাগে নে তোমালোকে বেলেগত থাকিব লাগে আমাৰ দেৱী নাই দেৱী নাই এনে কৰিছে ইন চাৰ্চ অফ দেৱী সৰস্বতী দেৱী আমাৰ আমি দেৱী বিচাৰি আছোঁ তেতিয়াহ'লে ইয়াতে বামুণৰ লগতে বহি থাকা যোৱা গো কান্দি দিয়া একবাৰ তুমি কাৰোবাৰ ঘৰত যদি শোকসভা থাকে কান্দিবলৈ এওঁক কণ্টেক্ট কৰিব এয়া হৈছে SNBC হোষ্টেলৰ পূজা বয়জ হোষ্টেল আৰু ইফালে অ' মাই গড তিনিজনী দেৱী এটা ফ্ৰেমতে এটা কথা ক'ম এইজনী দেৱী নহয় এইজনী দেৱা কটনত যিহেতু হোষ্টেল আৰু ডিপাৰ্টমেণ্টবোৰ দূৰত অ'ত এটা ত'ত এটা সেইকাৰণে প্ৰত্যেক হোষ্টেল আৰু ডিপাৰ্টমেণ্টতে বেলেগ বেলেগকৈ সৰস্বতী পূজা উদযাপন কৰে আৰু আমি ইফালৰ পৰা সিফালে পিটপিটাই ঘূৰি ফুৰিছোঁ কাৰণ সকলোতেতো এপাক যাব লাগিব আৰু বাপাহাৰে এনেকুৱা জাম ৰাস্তাৰ ইফালৰ পৰা সিফাল হ'ব নোৱাৰি গাড়ীয়ে খুন্দাই চেপেটা কৰি নিদিলেই হ'ল ইফালে দীঘলী পুখুৰীৰ পাৰতো পূৰা সৰস্বতী পূজা লাগিছে আমি আকৌ ক'ত খাব পাম কি কৰিম ভোক একদম আহি মূৰত উঠি গৈছে কাৰণ খিচিৰি য'ত দিছে তাত যদি যাওঁ পেটত হেঁচা খাই ঘৰৰ পৰা খাই অহাখিনিও ওলাই পৰিব যিমানহে মানুহ এইখন আকৌ সন্দিকৈ ছোৱালী মহাবিদ্যালয় ইয়াতো ধুনীয়া ধুনীয়া ছোৱালী থাকিবই আজি পিছে ছোৱালীতকৈ বেছি ল'ৰাৰহে ভিৰ দেখা গৈছে বহুত বেছি ঘূৰি ফুৰিলোঁ আৰু এতিয়া আহিছোঁ অকণমান কিবা খাই লওঁ বুলি কাৰণ আমাৰ গোটেইকেইটা ডিপাৰ্টমেণ্টতে বেলেগ বেলেগকৈ সৰস্বতী পূজা পাতে কিন্তু আৰু খিচিৰিহে দিয়ে আগতে কিন্তু আমাৰ স্কুলত ভাত দিছিলে নিৰামিষ দিছিলে কিন্তু দালি ভাত দিছিলে আৰু গোটেইকেইটা ডিপাৰ্টমেণ্টত পাতিছে যদিও মানে খোৱা ঠাইত ইমান বেছি ভিৰ ইমান ভিৰত উশাহ বন্ধ হৈ যাব সেইকাৰণে কিবা এটা খাওঁ বুলি ভাবিছোঁ আৰু মোৰ এই কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন মই মানে এযোৰ পাটৰ হয় পাটৰ কাপোৰ এক্সট্ৰাকৈ কিনি তাত মানে এনেকৈ বনাব দিছোঁ আৰু আইডিয়াটো মাৰ হয় আৰু যি কি নহওক সেইটো জনাব আৰু আপোনালোকে ক'ত কেনেকুৱাকৈ সৰস্বতী পূজা উদযাপন কৰিলে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু সকলোকে সৰস্বতী মাই ভালে ৰাখক সেইটোৱে কামনা কৰিছোঁ আৰু এতিয়া খাই অকণমান দেৰিও হৈ গ'ল খাই মেলি ধুনীয়াকৈ পিজি যাম গতিকে ভ্লগটো ইয়াতে শেষ কৰিছোঁ বহুত বেছি দেখুৱাব পৰা নাই কাৰণ ইমান বেছি ভিৰ মোবাইলহে ওলাম নে কি কৰিম মানে বহুত বেছি কনফিউজ হৈ গৈছিলোঁ কেনেকৈ মোবাইল উলিয়াম ভিডিঅ' বনাম কোনোবা যদি থাপকৈ মোবাইলটো লৈ যায় সেইকাৰণে ভালকৈ গোটেইখিনি বস্তু দেখুৱাব নোৱাৰিলোঁ তথাপিও কিন্তু থুলমূলকৈ গোটেইখিনি দেখুৱালোঁ আৰু বিশেষকৈ বহুত বেছি ভিৰ কাৰণে দেখুৱাব দিগদাৰ হয় অকণমান কাৰণ কেমেৰাৰ একদম আগেৰে এনেকৈ মানুহ যাই থাকে সেইকাৰণে অকণমান দিগদাৰ পাইছোঁ বাৰু একো নাই যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিলোঁ আৰু আপোনালোকেও ক'ত কেনেকৈ উদযাপন কৰিলে কমেণ্ট কৰি জনাব বাই বাই সকলোকে
মুখৰ ভাঁজ দি দি কেইখনমান ফটো আৰু ৰিলছ দুটামান বনাই ধুনীয়াকৈ আমিও ঘৰৰ ফালে গৈ থাকোঁ